নমস্কাৰ বন্ধু বান্ধৱসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ পেলাই, য'ত নেকি আমাৰ SSC কনষ্টেবলৰ যি 39,481 পোষ্ট ওলাইছিলে, আমি যিসকলে এপ্লাই কৰিম বুলি ভাবিছোঁ তেখেতসকলে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেই প্ৰচেছটো জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বন্ধুসকল, পলম নকৰাকৈ আমি ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ'টো। আমি SSC ষ্টাফ সিলেকশ্যন কমিশ্যনত কোনো চাকৰিৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আমি প্ৰথমতে ssc.gov.nic লগইন কৰিব লাগিব। লগইন কৰাৰ লগে লগে এনেকৈ ষ্টাফ সিলেকশ্যন কমিশ্যনৰ ৱেবছাইটৰ পেজটো অ'পেন হৈ আহিব। অ'পেন হোৱাৰ লগে লগে তাত ৰাইট ছাইডত ব্ৰাউন কালাৰৰ এটা ষ্টেক দেখা পাব, তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নতুন ৰেজিষ্ট্ৰেশ্যন পেজ এটা অ'পেন হৈ আহিব। লগইন অৰ ৰেজিষ্টাৰ অপশ্যন এটা আহিব। অহাৰ লগে লগে তাতে ৰেজিষ্টাৰ বুটামত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে লগইন টু ইয়ৰ একাউণ্ট অপশ্যনটো খোল খাই আহিব। তাতে আপোনালোকে ইউজাৰ নেম, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, আপোনালোকৰ ইচ্ছামতে তাতে কোনটো ৰেজিষ্ট্ৰেশ্যন ID আপোনালোকে ৰাখিব, একৰ্ডিংলি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে ছেট কৰি ল'ব পাৰিব। ইয়াতে মই ৰেজিষ্ট্ৰেশ্যন ID মই বনাই লৈছোঁ। ৰেজিষ্ট্ৰেশ্যন ID বনালোঁ। ইয়াতে পাৰ্চনেল ডিটেইলছ বুটামত ক্লিক কৰিব ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। কৰাৰ লগে লগে ইয়াতে আহিব আপোনালোকৰ পাৰ্চনেল ডিটেইলছ ফিল আপৰ কাৰণে। প্ৰথমতে ডু ইউ হেভ আধাৰ কাৰ্ড, আপোনালোকে অপশ্যনটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব, য়েছ অৰ ন'। যদি আছে তেনেহ'লে য়েছ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো টাইপ কৰিবলৈ বিচাৰিব। ইয়াতে গৈ পেলাই আপোনালোকৰ যিটো আধাৰ কাৰ্ড নম্বৰ সেইটো টাইপ কৰিব। টাইপ কৰাৰ লগে লগে বি অপশ্যনত আকৌ আহিব ভেৰিফাই কৰিবৰ কাৰণে। আপোনালোকে দুবাৰকৈ আধাৰ কাৰ্ড নম্বৰ বহুৱাব লাগিব। তাৰপিছত টেপ মাৰি পেলাই নেক্সট অপশ্যনত যাব, টাইপ অফ আইডেণ্টিফিকেশ্যন কাৰ্ড। এইটো আধাৰ কাৰ্ড যদি ছাবমিট কৰে তেনেহ'লে এইটো অপশ্যন নাহে আপোনালোকৰ। ইয়াৰ পিছত নেক্সট অপশ্যনত যাব, তাতে কেণ্ডিডেট নেম এজ পাৰ মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট আপোনালোকে নেমটো ইয়াতে টাইপ কৰিব। টাইপ কৰাৰ লগে লগে আকৌ ভেৰিফাই কৰিবলৈ ছেকেণ্ড অপশ্যনত আকৌ আপোনাৰ নামটো টাইপ কৰি ল'ব। ইয়াৰ পিছত নেক্সট অপশ্যনত যাব, নম্বৰ 4, হেভ ইউ এবাৰ চেঞ্জ ইয়ৰ নেম। যদি য়েছ হয় তেনেহ'লে য়েছ কৰিব, যদি চেঞ্জ কৰা নাই তেনেহ'লে অপশ্যনটো চিলেক্ট কৰিব নালাগিব। নেক্সট আপুনি জেণ্ডাৰ চিলেক্ট কৰিব। জেণ্ডাৰ চিলেক্ট কৰাৰ লগে লগে নেক্সট অপশ্যন আছে ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থ আপোনালোকৰ যিটো হয় সেইটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আকৌ ডেট অফ বাৰ্থটো কনফাৰ্ম কৰিবলৈ অপশ্যনত গৈ পেলাই আকৌ এবাৰ ডেট অফ বাৰ্থ চিলেক্ট কৰিব। চিলেক্ট কৰি পেলাই নেক্সট টেবত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত নেক্সট অপশ্যন পাব ফাদাৰ্ছ নেম। ফাদাৰ্ছ নেম আপোনালোকে টাইপ কৰিব। টাইপ কৰাৰ পিছত নেক্সট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ফাদাৰ্ছ নেম কনফাৰ্ম কৰিবলৈ অপশ্যন আহিব। তাতে আপোনালোকে আকৌ আপোনালোকৰ ফাদাৰ্ছ নেমটো টাইপ কৰিব। টাইপ কৰাৰ পিছত নেক্সট বুটামত ক্লিক কৰিব। কৰাৰ লগে লগে আপোনালোকে নেক্সট অপশ্যনত পাব মাদাৰ্ছ নেম। মাদাৰ্ছ নেম একৰ্ডিংলি আপোনালোকে টাইপ কৰিব। টাইপ কৰাৰ পিছত আকৌ নেক্সট অপশ্যনত মাদাৰ্ছ নেম কনফাৰ্ম কৰিবলৈ আহিব। তাতে গৈ পেলাই আপোনালোকে মাদাৰ্ছ নেমটো কনফাৰ্ম কৰি ল'ব। কৰাৰ লগে লগে নেক্সট বুটামত ক্লিক কৰিব। নেক্সট বুটামত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মেট্ৰিকুলেশ্যন এডুকেশ্যন বৰ্ড, আপুনি কোনটো বৰ্ডত ষ্টাডি কৰিছে, সেৱা হয় নে কোনটো ষ্টেটৰ পৰা বা কোনটো ডিষ্ট্ৰিক্ট ষ্টেটৰ
যিটো এডুকেশ্যনেল বৰ্ড হয় সেইটো আপোনালোকে একৰ্ডিংলি চিলেক্ট কৰি ল'ব। গতিকে আমি অসমৰ যিহেতু গতিকে বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম সেই অপশ্যনটো আমি চিলেক্ট কৰিম ইয়াৰ পৰা। ইয়াতে বিভিন্ন ষ্টেটৰ চাওক বিভিন্ন অপশ্যনবিলাক দিয়া আছে। ৰাষ্ট্ৰীয় সংস্কৃত সংস্থান নিউ দিল্লী, ৰাজস্থান ষ্টেট অপেন স্কুল, ষ্টেট কাউন্সিল ফৰ অপেন এণ্ড লাইফ লং ষ্টাডি অপশ্যন দিয়া আছে। আদাৰ্ছ অপশ্যনো যদি আপোনালোকৰ আছে তেনেহ'লে আদাৰ্ছ চিলেক্ট কৰিব পাৰে, NIOS চিলেক্ট কৰিব পাৰে। ইয়াতে স্ক্ৰল কৰি পেলাই আপোনালোকে অলপ টাইম ল'ব, স্ক্ৰল কৰি পেলাই আপোনালোকে বিচাৰি উলিয়াই ল'ব আপোনালোকৰ কোনটো এডুকেশ্যনেল বৰ্ড হয়। এয়া চাওক বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম আছে, ইয়াতে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ লগে লগে আকৌ ভেৰিফাই কৰিবলৈ আহিব, তাতে গৈ পেলাই আপোনালোকে আকৌ বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি পেলাই নেক্সট টেবত ক্লিক কৰিব। কৰাৰ লগে লগে আহিব আপোনালোকৰ মেট্ৰিকুলেশ্যন ৰোল নম্বৰটো টাইপ কৰিব। টাইপ কৰি পেলাই নেক্সট টেবত ক্লিক কৰিব। তাৰপিছত ভেৰিফাই ৰোল নম্বৰ, আকৌ ৰোল নম্বৰটো টাইপ কৰি দিব। কৰি পেলাই নেক্সট টেবত ক্লিক কৰিব। ইয়াৰ অফ পাছিং আপোনালোকে কোনটো ইয়াৰত মেট্ৰিকুলেশ্যন কমপ্লিট কৰিছিলে বা ক্লিয়াৰ কৰিছিলে সেইটো ইয়াৰ চিলেক্ট কৰি ল'ব। তাৰপিছত ভেৰিফাই ইয়াৰ অফ পাছিং, আকৌ আপোনালোকে পাছ কৰা ইয়াৰটো ইয়াতে চিলেক্ট কৰি ল'ব। কৰাৰ লগে লগে নেক্সট বুটামত ক্লিক কৰিব। ইয়াতে আহিব হাইয়েষ্ট লেভেল অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন। আপোনালোকৰ মেক্সিমাম কোৱালিফিকেশ্যন কিমানখিনি হয়, আপুনি মেট্ৰিকুলেশ্যন হয় নে হায়াৰ ছেকেণ্ডেৰী হয় নে গ্ৰেজুৱেট হয় নে PhD হোল্ডাৰ হয়, যিটো হয় আপোনালোকে একৰ্ডিংলি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। মোৰ কেণ্ডিডেটৰ গ্ৰেজুৱেশ্যন হয় গতিকে মই গ্ৰেজুৱেশ্যন চিলেক্ট কৰিছোঁ। নেক্সট ভেৰিফাই কৰি ল'ব তাতে। ইয়াৰ পিছত নেক্সট ক্লিক কৰিব, তাতে কেণ্ডিডেটছ মোবাইল নম্বৰ, ইয়াতে কেণ্ডিডেটৰ মোবাইল নম্বৰটো টাইপ কৰিব। টাইপ কৰাৰ লগে লগে ভেৰিফিকেশ্যন কৰিবলৈ আহিব, তাতে OTP এটা পঠাব, আপোনালোকে চেণ্ড OTP টাইপ কৰিব। OTPটো মোবাইলত যাব, যোৱাৰ লগে লগে সেই OTPটো আপোনালোকে ভেৰিফাই কৰি ল'ব। মোবাইল নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয় আৰু ইমেইল ID দুয়োটা আমাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। যিসকল কেণ্ডিডেটে আমি অনলাইন এপ্লাই কৰোঁ আমাৰ সকলো ৰেফাৰেঞ্চ এই দুটা পদ্ধতিৰ জৰিয়তে হয়। গতিকে মোবাইল নম্বৰটো ভেৰিফাই কৰি ল'ব, লগতে ইমেইল IDটো মনত ৰখাকৈ শুদ্ধকৈ ভেৰিফাই কৰাই ল'ব। আপোনালোকে আপোনালোকৰ মেইল ID টাইপ কৰিব। টাইপ কৰি পেলাই চেণ্ড OTP বুটামত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ OTPটো আপোনাৰ ৰেজিষ্টাৰ্ড মেইল IDত যাব। সেই মেইল IDৰ পৰা আপোনালোকে OTPটো ইয়াতে OTP বুটামত গৈ পেলাই ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে ভেলিডেট অপশ্যনত ক্লিক কৰিব। বাছ এনেকৈ গ্ৰীণ ছিগনেলত ভেলিডেটেড বুলি এটা অপশ্যন আহিব। তাৰপিছত নেক্সট বুটামত ক্লিক কৰিব। আপোনালোকে ছেভ ছাকচেছফুলি অপশ্যন এটা আহিব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন IDটো ৰেজিষ্টাৰ্ড হৈ যাব আৰু নিজৰ যিটো মোবাইল নম্বৰ আমি দিছিলোঁ ৰেজিষ্টাৰ কৰাৰ সময়ত সেই মোবাইল নম্বৰত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো যাব। সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে টাইপ কৰি পেলাই এটা পাছৱৰ্ডো লগতে যাব। সেই পাছৱৰ্ডটো টাইপ কৰি আকৌ লগ ইন কৰিব লাগিব। চাওক ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় আৰু পাছৱৰ্ড সেইটো ৰেজিষ্টাৰ্ড যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ্ড কৰোঁতে দিছিলোঁ সেই মোবাইল নম্বৰতে পঠাই দিয়ে। তাৰ পৰা আমি মেনুৱেলি ইয়াতে বহুৱাই পাছৱৰ্ডটো টাইপ কৰাৰ লগে লগে এটা কেপচা কোড থাকিব। মোৰ ইয়াতে এই কেপচা কোডটো ইয়াতে টাইপ কৰি দিব। যদি চিনি নাপায় তেনেহ'লে ৰিফ্ৰেছ বুটামত ক্লিক কৰিব। কৰি পেলাই কেপচা ক্লিক কৰি পেলাই ইয়াতে সাইন ইন বুটাম আছে, তাতে ক্লিক কৰি ল'ব।
ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো অটো জেনেৰেটেড পাছৱৰ্ড আছিলে সেইটো চেঞ্জ কৰিবলৈ এটা অপশ্যন আহিব প্লিজ ছেট ইউৰ নিউ পাছৱৰ্ড তাতে আপোনালোকৰ যিটো অল্ড পাছৱৰ্ড মিন্স যিটো অটো জেনেৰেটেড পাছৱৰ্ড আপোনাক হোৱাটছআপত মেছেজ বা মোবাইলত মেছেজ দি পেলাই পঠাইছিলে আপোনাৰ মোবাইলত মেছেজ দি পেলাই যিটো পাছৱৰ্ড পঠাইছিলে সেই পাছৱৰ্ড অল্ড পাছৱৰ্ডত টাইপ কৰি পেলাই একৰ্ডিংলি আপোনাৰ যিটো উইচ সেই একৰ্ডিংলি আপুনি 8 ডিজিটৰ এটা পাছৱৰ্ড ছেট আপ কৰি ল'ব ফৰ ছেফটি এণ্ড ছিকিউৰিটি এভৰি টাইমত লগ ইন কৰাৰ সময়ত এই পাছৱৰ্ডটো লাগিব আৰু যেটো ইউজাৰ আইডি প্ৰথমতে ৰেজিষ্টাৰ কৰাৰ সময়ত দিছিলে সেই ইউজাৰ আইডি আৰু এই নতুন পাছৱৰ্ড যেটো সেট কৰিলে এই দুটা মনত ৰাখিব দি পেলাই আপোনালোকে পাছৱৰ্ডটো কনফাৰ্ম কৰি ল'ব দুবাৰকে মাৰি পেলাই ইয়াতে কিছুমান সেফটি এণ্ড সিকিউৰিটিৰ কাৰণে অপচন থাকে সিকিউৰিটি কোৱেশ্চন দিয়ে তাতে কোৱেশ্চন এটা সেটআপ কৰি আনসাৰো সেটআপ কৰি ল'ব আপোনালোকে যদি কেতিয়াবা পাহৰি যায় এই সিকিউৰিটি কোৱেশ্চনটো দি পেলাই আকৌ আপোনালোকৰ আইডিটো ৰিকভাৰ কৰিব পাৰিব সিকিউৰিটি কোৱেশ্চন দুটা হয় দি পেলাই সাবমিট কৰিব কৰালে সাকসেস দেখাব ওকে বটনত ক্লিক কৰি দিব বাস তাৰ পিছত আকৌ আপোনালোকে সাইন ইন কৰিব লাগিব তাতে আপোনালোকৰ যেটো নতুন পাছৱৰ্ড দিছে সেই নতুন পাছৱৰ্ডটো দি পেলাই আৰু ৰেজিষ্ট্ৰেচন আইডি যেটো হয় এই আইডিটো দি ক্যাপচা কোডত গৈ পেলাই আপোনালোকে ক্যাপচা কোডটো টাইপ কৰিব টাইপ কৰি পেলাই লগইন বটনত ক্লিক কৰিব এয়া চাওক নতুন পেজ ওপেন হৈ আহিছে তাতে গৈ পেলাই আপুনি আপোনাৰ এডিশনাল ডিটেইলছ বিচাৰিব সেইখিনি ক্যাটাগৰি কি হয় ভেৰিফাই ক্যাটাগৰি আকৌ নেশনালিটি সিটিজেন অফ ইন্ডিয়া আদাৰ অপচন আহিব সিলেক্ট কৰি ল'ব কন্টাক্ট ডিটেইলছ ফৰ আদাৰ নেশনৰ কাৰণে ভিজিবিলিটি আইডেন্টিফিকেশন মাৰ্ক যদি আছে আপোনালোকে কি আছে সেইটো টাইপ কৰি ল'ব তাৰপিছত পাৰ্মানেন্ট এড্ৰেছৰ অপচন আছে ইয়াতে আপোনালোকৰ যেটো পাৰ্মানেন্ট এড্ৰেছ হয় সেইটো একৰ্ডিংলি টাইপ কৰি দিব পাৰ্মানেন্ট এড্ৰেছটো টাইপ কৰাৰ পিছত আৰু এটা অপচন আহে যদি পাৰ্মানেন্ট এড্ৰেছ আৰু কৰেসপন্ডেন্স এড্ৰেছ সেম হয় তাতে ইয়েস বুলি সিলেক্ট কৰি দিলে তলৰখিনি ফিল আপ কৰিব নালাগে যেহেতু মোৰখিনি পাৰ্মানেন্ট আৰু কৰেসপন্ডেন্স দুয়োটা সেম হয় গতিকে মই ইয়েস সিলেক্ট কৰি লম আপোনালোকৰ যদি ডিফাৰেন্ট হয় তেনেহলে পাৰ্মানেন্ট এড্ৰেছ ম্যানুয়ালি এবাৰ আৰু কৰেসপন্ডেন্স এড্ৰেছখিনি আকৌ এবাৰ ফিল আপ কৰিব লাগিব নেক্সট স্টেট বটম আহিব তাতে স্টেট সিলেক্ট কৰি ল'ব সাবমিট বটনত ক্লিক কৰিলে সাকসেসফুলি সাবমিটেড অপচন আহিব মাৰাৰ লগে লগে এটা নতুন ওয়ান টাইম ৰেজিষ্ট্ৰেচন ডিক্লাৰেচন ফৰ্ম এটা আহিব পেজটো আহাৰ লগে লগে তলত এটা টিক মাৰ্ক আছে তাতে ক্লিক কৰি দিব ইয়েস ক্লিক কৰি পেলাই সাবমিট বটনত ক্লিক কৰিব কৰাৰ লগে লগে সাকসেস ডিক্লাৰেচন সাবমিটেড সাকসেসফুলি দেখাব আপুনি ওকেত ক্লিক কৰি ল'ব আপোনাৰ লগইন ৰেজিষ্ট্ৰেচন ডিটেইলছখিনি লগে লগে ওপেন হৈ আহিব তাতে স্ক্ৰল কৰিলে আপুনি আপোনাৰ লগইন ডাটাখিনি পাই যাব ইয়াৰ পিছত স্ক্ৰল কৰিলে আপোনাৰ কি অনলাইন এপ্লিকেশনৰ প্ৰসেস চলি আছে বা কি হিষ্ট্ৰি আছে আপোনাৰ লগইন আইডিৰ এগেইনষ্টত সেইখিনি চাব পাৰিব বা কাৰেন্ট কি ভেকেন্সি এডভাৰটাইজমেন্ট আছে সেইখিনি আপুনি চাব পাৰিব যদি কিবা নোটিফিকেশন চাব বিচাৰে তাৰ পৰাও আপোনালোকে চাব পাৰিব এখিনি আছিল ধন্যবাদ ভিডিওটো চাই পেলাই যদি ভাল লাগিল এটা লাইক কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ ধন্যবাদ